যেতিয়াৰ পৰা অৰুণদাৰ অভিনয় চাইছোঁ তেখেতৰ প্ৰতি মানে তেওঁৰ প্ৰিয় অনুৰাগী তেখেতক লগ পাবলৈ বহুত আশা আছিলে আৰু হঠাতে আজি লগ পালোঁ অৰুণদা মোৰ মানে বিৰাট ভাল লাগিছে আৰু আপোনাৰ আমাৰ ইয়াতে আহি ভাল লাগিছে নে কিয় ভাল নালাগিব আৰু পানীগাঁৱত বিশেষকৈ এই মানে এটা ঐতিহাসিক এটা হেৰি আছে যিটো প্ৰগতি সংঘ বুলি কয় কাৰণ ইয়াৰ পৰাই বহুত শিল্পী ইয়াৰ পৰা সৃষ্টি হৈছে চিনেমা আৰম্ভণি সেই তেনেকৈ বহাগৰ দুপৰীয়া হওক এইটো পলাশৰ ৰং হওক উপজা সোণৰ মাটি হ'ল গতিকে এই অনুষ্ঠানটো মহান অনুষ্ঠানটোত আহিছোঁ আৰু তোমালোকক লগ পাইছোঁ ভালেই লাগিছে মোৰ যে বিৰাট ভাল লাগিছে হয় দিয়া হয় নাৰ্ভাছ হৈ গৈছোঁ ন নাৰ্ভাছ হ'বলৈ কি আছে ন কি নকম এনেকুৱা লাগিছে নাৰ্ভাছ একো নাই নাৰ্ভাছ কৰিবলৈ একো নাই ভাল লাগিছে মোকো তোমালোকে আশীৰ্বাদ কৰিবা যাতে মই এই ৰাইজৰ লগতে বা এনেকৈ অনুষ্ঠানবিলাকৰ লগতে মই সহযোগিতা আগবঢ়াই যাব হয় আপুনি ভালে থাকক আৰু যদি আপুনি বেয়া নাপায় এটি সংলাপ নালাগে তুমি কৰা যে গাইছিলে তাৰে এটা লাইন তুমি গাই দিয়া